লাইটটো লগাই দিছোঁ। তো প্ৰথম সোমাই আমি আপোনালোকে দেখাব এবাৰ অনন্ত শয্যা ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু এইপিনে আছে মৎস্য। তো ক'ত আছোঁ ধৰিব পৰা নাই ন। তো প্ৰথমতে কৈ লৈছোঁ, বহি লৈছোঁ আকৌ। তো নমস্কাৰ জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো সকলোতো গম পায়ে নিশ্চয় চাগে মই ক'ত কাম কৰোঁ। তো বহুত মানুহে ফোন কৰি কয় যে লাদেন ভাই তুমি ভিডিঅ' বনাই থাকা, এদিন তোমালোকৰ উদ্যোগটো দেখুৱাবাচোন আমাক, মানে ভিডিঅ' বনাই। তো বোলো তাকে ৰাইজৰ বিপুল লাভি তালি আৰু আমাৰ উদ্যোগটো দেখুৱাই দিওঁ। তো বাকী বলক গেটৰ পৰা আৰম্ভ কৰি আপোনালোকক দেখুৱাম সকলোতেই। তো আঁতৰি নগৈ ভিডিঅ'টো চাই থাকক, মজা পাব বুলি আশা ৰাখিছোঁ আৰু বাকী চাই থাকক। Lately, I've been lying to myself. No, I need to get some help. Hoping you could save me, baby. Put our pictures on the shelf. Swore I'm over you, oh well, it's not that easy. Waking up in this place all alone, staying up night and day on the phone. I need me to be whole again. Thought you were the piece missing from left. You're not the one, no, no. You're not the one, no, no, no. I'm moving on, admitting we're done. That's what you got me thinking lately. ফাইনেলি এইটোৱেই হৈছে মই কাম কৰা জেগা সৃষ্টিকামী শিল্প উদ্যোগ। তো বলক ভিতৰলৈ গৈ চাওঁগৈ কি কিনো আছে। তো বলক প্ৰথমতে ইয়াতে সোমাই চাওঁ কি কিনো আছে। তো দুৱাৰখন দেখিছে আপোনালোকে, লাইটটো লগাই দিছোঁ, এই কাৰেণ্ট গ'ল। তো ভিতৰতো অলপমান এন্ধাৰ এন্ধাৰ কাৰণে অকণমান কোলা কোলা লাগিব পাৰে। তো বাকী ভিতৰৰ দৃশ্যটো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। কি কিনো আছে, কাঠিৰে বনোৱা বাঁহৰ বেৰ, বিভিন্ন ধৰণৰ মানপত্ৰ, মুখা, বাঁহৰ এইটো শ্ব'কেছ, তাতো বিভিন্ন ধৰণৰ আমাৰ বঁটা প্ৰাইজসমূহ আছে। এইপিনে কিৰিটিসমূহ আছে, মুকুট আছে বা বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আছে। এইপিনে বাঁহৰ চকী, আৰু এইটো এটা দেখিছে আৰু কি সজাই থোৱা আছে ধুনীয়াকৈ এটা ডিজাইন। ইমান ডাঙৰ ডাঙৰ কলম দেখিছে। আৰু এইকেইখন হৈছে শৰাই, আৰু এইপিনেও কিছু কিছু বস্তু আমি সজাই থোৱা হৈছে। ঢাল, এখন ঢাল হয়, সকলোৱে চিনি পায়েই। এইপিনে গদা আছে, কুঠাৰ আছে, জাপি আছে। বেৰবোৰ দেখিছে নাই, বেৰবোৰ চক না, কাঠিৰে বনোৱা হয়, বাঁহৰ কাঠি। তো এইখন হৈছে চালপিৰা। তো এইটো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। এটা ৰুম দেখুৱালোঁ, আৰু দ্বিতীয়টো ৰুম হৈছে এইটো। এইপিনে মোৰ এখন বিচনা, চ' মই ইয়াতে শুওঁ। আৰু এইপিনে আমাৰ বিভিন্ন ধৰণৰ মই দেখুৱাই দিছোঁ সকলোতে। এইবোৰ বিভিন্ন ধৰণৰ আমাৰ অংকীয়াৰ সাজ পোছাক দিয়া হয়তো, তো এইবোৰ ইয়াতে আছে, সকলোতে মই দেখুৱাই দিছোঁ। ইয়াতো আছে অলপমান এইবোৰ। তো এইটো এটা মানে অন্য এটা ৰুম আৰু। তো এইটো ৰুমত আমি সোমাই গৈছিলোঁ। সেইটো ৰুম হৈছে আমাৰ অতিথিশালা, আৰু ইয়াত আমাৰ মুখাসমূহ আছে। তো মুখা থকা ঘৰ এইটো। তো বাকী বলক এইটো আমি চাওঁগৈ এতিয়া। লাইটটো লগাই দিছোঁ। তো প্ৰথম সোমাই আমি আপোনালোকে দেখা পাব এভাগ অনন্ত শয্যা ধুনীয়াকৈ আমি সজাই থোৱা হৈছে। আৰু এইপিনে আছে মৎস্য, বিভিন্ন ধৰণৰ ইয়াত মুখাসমূহ আছে, আমি ৰাখি থোৱা আছে। এইপিনে বৰা গদাও আছে, আৰু এয়া হৈছে নৃসিংহ প্ৰভু, আৰু এইসমূহ আসন মানে ধূলি চুলি নোহোৱাবলৈ পেকিং কৰি থোৱা আছে, এইবোৰ অৰ্ডাৰী আসন। বাকী এইপিনেও এভাগ আসন আছে, আৰু এইপিনে আছে আমাৰ বৃহৎকায় ৰতাল হাতী হস্তি, এইপিনেও এভাগ হস্তি আছে, আৰু এইভাগ হৈছে গ্ৰাহ, তাত ঘৰিয়াল। তো এইপিনেও কিছু কিছু সামগ্ৰী ৰাখি থোৱা হৈছে। এইপিনে ওপৰতো কিছু কিছু সামগ্ৰী আছে, আৰু এইকেইভাগ হৈছে
আমি ভাগৱতত ব্যৱহাৰ কৰা হয় মূৰ্তি, বিভিন্ন ধৰণৰ মূৰ্তি, অনন্ত, ইপিনে স্ফটিক স্তম্ভ, ইপিনে দুজন বৈষ্ণৱ, এয়া ময়ূৰ চৰাই আৰু বিভিন্ন ধৰণৰ, এয়া হৈছে অগ্নিগড়, সকলোৱে চিনি পায়। বাকী আৰু বহুত মানে আমি ৰাস ভাওনা বা ভাগৱতত ব্যৱহাৰ কৰা সকলো সামগ্ৰী ইয়াত থোৱা হৈছে। তো বাকী আপোনালোক আহিব পাৰে এদিন। আলহী ঘৰো দেখুৱাই দিলোঁ, আৰু মানে আলহী আহিলে যোনটো ঘৰত বহে তো সেই ঘৰটো দেখুৱাই দিলোঁ, এইপিনে মুখাঘৰ দেখুৱাই দিলোঁ। তো বাকী এইটো হৈছে আমাৰ কাম কৰা ঠাই, মানে আমি য'ত কাম কৰোঁ। তো এইবোৰতে কাম কৰোঁ, এইবোৰ চকী আছে, টুল আছে, এইবোৰতে বহি মেলি কাম কৰোঁ। তো এইবোৰ জেগা দেখিছে, এইপিনে মূৰ্তি দুজনা বনাই থকা হৈছে, আৰু এইপিনেও যিটি মানে বনাই থকা হৈছে। তো চবটো আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ আপোনালোক আহিব লাগিব ইয়ালৈ, আহিলেহে আচল মজাটো পাব। মানে এনেকৈ কেমেৰা দেখিলে মজাটো নাপাব। তো এইবোৰ হাথিয়া চাথিয়া আছে, তো আহিব এদিন সকলোটি। মই ক'ত আছে কৈ আছোঁ, ৰ'ব। তো বাকী এইটো আমাৰ হৈছে হাথিয়া থকা ৰুম, এইবোৰ হাথিয়া আছে, যিটি মেচিন আছে, এইপিনেও মেচিন আছে। তো মানে এই গোটেই এইটো ৰুম হৈছে অনলি হাথিয়া আছে এইটো ৰুমত। তো বাকী ক'ত আছে মই কৈ আছোঁ। তো বাকী এতিয়া আছোঁ মই বাৰীত, মানে আমাৰ এখন বাৰীও আছে, আমাৰ প্ৰদীপদাহঁতৰ বাৰীও আছে। ইয়াত নেমু খেতি কৰা হয়, এইবোৰ নেমু দেখিছে লাগি আছে পূৰা ধুনীয়া ধুনীয়া। আৰু এইপিনে ধান খেতি কৰা হয়, কলগছ আছে, কলৰ খেতি, এইপিনে মাটি কঁঠাল আছে। তো মই কৈ দিছোঁ যে জাজি জৰাবাৰী সত্ৰৰ কিনাৰতে আছে আমাৰ প্ৰদীপদাৰ ঘৰ, আৰু আমাৰ উদ্যোগটোৰ নাম হৈছে সৃষ্টিকামী শিল্প উদ্যোগ সুকুমাৰ কলা কেন্দ্ৰ। তো এইটো তলতে নামটো আহি আছে, দেখিছে আপোনালোকে, সৃষ্টিকামী শিল্প উদ্যোগ সুকুমাৰ কলা কেন্দ্ৰ। তো আপোনালোকে ইয়ালৈ আহিব পাৰে, বিভিন্ন ধৰণৰ মুখা আপোনালোকে দেখিবলৈ পাব ইয়াত, আৰু বহুতো ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিবলৈ পাব। আৰু আমাৰ উদ্যোগত কি কাম কৰে মই তাকো জনাই আছোঁ। আমাৰ উদ্যোগত কৰা কামসমূহ হৈছে আপোনাৰ প্ৰথমেতো কৰা হয় আমাৰ মুখাৰ কাম। আমি ভাওনাতো বিভিন্ন ধৰণৰ মুখাসমূহ দিয়া হয়, মুখা নিৰ্মাণ কৰা হয়, বাঁহৰ গেট, বাঁহৰ বিভিন্ন ধৰণৰ মানে তোৰণ, আদৰণি তোৰণ বুজে, তাৰপিছতে নামঘৰৰ পকা গেট, বাটচৰা, মূৰ্তি, পকা মূৰ্তি, আৰু কাঠৰ আসনো বনোৱা হয়। তো মানে সকলোখিনি কাম কৰা হয়। আমাৰ গহনা গাঁথৰিও কাম কৰা হয়, অসমীয়া আ অলংকাৰৰ কামো কৰা হয়। তো আপোনালোক সকলোতে আহিব পাৰে এদিন। তো আহিলে খুব ভাল পাব আমাৰ উদ্যোগলৈ আহি পানি। তো আমাৰ উদ্যোগটোৰ নামটো ক'লোৱেই, সৃষ্টিকামী শিল্প উদ্যোগ সুকুমাৰ কলা কেন্দ্ৰ। তো ডেছক্ৰিপশ্যনতে মোৰ নাম্বাৰটো থাকিব, আপোনালোক আহিলে যোগাযোগ কৰিব পাৰিব। তো এইটোৱে আছিলে এটা মোৰ সৰু ভিডিঅ', আমাৰ উদ্যোগটো আপোনালোক দেখুৱাই দিলোঁ মোবাইলতে। তো ডাইৰেক্ট আহি চালে আৰু মজা পাব। তো বাকী আজিলৈ বাই বাই, জয় আই অসম।